নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো। আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক। ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড বনোৱাৰ নামত সাধাৰণ ৰাইজৰ পৰা উৎকোচ লোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে জুনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰাৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঠিক 1:30মান বজাত এজন কমপ্লেইন এনে আমাৰ থানাৰ ওচি মহোদয়ৰ গুৰিত এটা কমপ্লেইন দিছিলে যে MSTD ব্লক আমাৰ জুনাই বিডিঅ' অফিচত আধাৰ কাৰ্ড বনাই আছিলে। তাতে আধাৰ কাৰ্ড বনাবলৈ তেখেতো সেই কমপ্লেইনৰ নিজেও গৈছিলে, কিন্তু তাত গৈ দেখিলে যে দুজন ল'ৰাই, তাৰ এজনৰ নাম হৈছে কৃষ্ণকান্ত টায়ে ললাট গাঁও আৰু আনজনৰ নাম হৈছে ৰবীন পেগু বৈকুণ্ঠপুৰ। এওঁলোক দুইজন ল'ৰাই আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা 300-400 টকা এনেকৈ ডিমাণ্ড কৰি লৈছিলে। ল'ৰাজনৰ মতে কমপ্লেইনজনৰ মতে হ'ল কি তেওঁ পইচাটো দিব নোৱাৰিলে, দিব নোৱাৰাৰ কাৰণে তেওঁ কাৰ্ড বনোৱা নোহোৱাৰ কাৰণে তেওঁ আহি পেলাই দুখতে OC ছাৰৰ গুৰিত এইটো কমপ্লেইন কৰিলেহি। ৰিটাৰ্ণ এখন কমপ্লেইন দিয়াৰ পিছত OC ছাৰে এই বিষয়ে এটা কেছ লৈ পেলাই তদন্তৰ দায়িত্ব আমাকে দিলে। তাৰপিছত তদন্তত গৈ ল'ৰাকেইটাক তাতে জেগাতে ধৰা হৈছিলে বাৰু। তেওঁলোকৰ হাতত কিন্তু পইচা 1900 টকা পোৱা হৈছিলে আৰু এই পইচাটো আমি জব্দ কৰিছোঁ। তেওঁলোককো এৰেষ্ট কৰা হৈছে আৰু এইখনতে এটা গোচৰো যোগ হৈছে। গতিকে তেওঁলোকক এতিয়া সোধ-পোছ কৰা হৈছে আৰু হয়তো তেওঁলোকক কাইলৈ ন্যায়িক জিম্মালৈ পঠিয়াই দিব পৰা যাব। জুনাই মহকুমাৰ মুৰকক চেলেক খণ্ড উন্নয়ন কাৰ্যালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰৰ দুজন আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োজিত ললাট গাঁৱৰ কৃষ্ণকান্ত টাই আৰু ৰামধন দীঘাৰী বৈকুণ্ঠপুৰৰ ৰবীন পেগুৱে আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণৰ নামত হিতাধিকাৰীৰ পৰা 300-400 টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগত জুনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 400 টকা। 400 টকা লৈছে। আপোনালোক কেইজন আছিলে মুঠ আজি? কিমান জন আছিলে আজি? আমাৰ 15 জন আছিলে। প্ৰতিজনৰ পইচা লৈছে? পইচা লৈছে। কি বনাওঁতে পইচা লৈছে নে? আধাৰ কাৰ্ড বনাওঁতে। কোন অফিচত লৈছে নে? ব্লক অফিচ। ব্লক অফিচত? জুনাই ব্লক অফিচ। আপোনালোকে কি থানাত কমপ্লেইন দিছিলে নেকি? নাই, তেনেকৈ দিয়ে নাই। পুলিচ আহিছিলে, তেতিয়া সুধোঁতে আমি কৈ দিলোঁ। কিমান টকাকৈ লৈছে? কাৰ পৰা কিমানকৈ লৈছে? মোৰ পৰা 400 টকা ল'লে বাৰু। আৰু বেলেগকেইটা কিছুমানৰ পৰা 300 টকা, কিছুমানৰ পৰা 400 টকা এনেকৈ লৈ আছে। কিমানজন মানুহ আছিল তাত? মানুহ আছিলে, কিছুমান কৰা নাই বাৰু, ফৰ্ম দিয়া নাই। বাকীকেইটা মই নাজানো। কেইবাজনো লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰা বুলি অভিযোগ উঠা দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে 1900 টকা উদ্ধাৰ কৰে। কিমান টকা লৈছে? 400 টকা লৈছে। 400 টকা লৈছে। কি বনাব গৈছিলে? আধাৰ কাৰ্ড। ক'ত গৈছিলে? কোনটো অফিচত? ব্লক অফিচত। ব্লক অফিচত? আপোনাৰ নামটো? ৰঞ্জিতা। ৰঞ্জিতা কি লিখে? পাতিৰ। কেইজন আছিলে আপোনালোকে আজি? একজন। অফিচত কিমান মানুহ আছিলে আৰু? বহুত আছিলে। পইচা লোৱা আপুনি আৰু কেইজনৰ পইচা লৈছে আপুনি দেখিছে? কিমান টকাকৈ লৈছে? 400 আৰু কাৰোবাৰ পৰা বেলেগ 400-500কৈ লৈছে। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।